2011 পৰা মই BPF দলত জিলাৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী হিচাপে মানে কাৰ্যনিৰ্বাহ কৰি আহিছোঁ। মই আচলতে নতুন UPPL দলটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো UPPL দল, এই দলটোৰ প্ৰতি আকৰ্ষিত হয় আমাৰ মানুহখিনিৰ টংলাবাসী ৰাইজৰ ভৱিষ্যতে কিছু যিবিলাক অভাৱ অনাটন আছে সেইখিনি দূৰ হওক বুলিয়েই আচলতে মই UPPL দলত যোগদান কৰিছোঁ। আগন্তুক দিনত মই টংলাবাসী ৰাইজৰ হৈ UPPL দলৰ হৈ কাম কৰি যাম বুলি আশা বান্ধি ওলাই আহিছোঁ। সমূহ ৰাইজক টংলাবাসী ৰাইজক আস্থাত লৈ লগতে মুদৈবাৰী সমষ্টিবাসী ৰাইজক আস্থাত লৈ আমি UPPL দলৰ হৈ কাম কৰি যাম আৰু অনাগত দিনত যাতে কোনো ধৰণৰ টংলাবাসী ৰাইজে অভাৱ অনাটনবোৰ যেন আমি দূৰ কৰিব পাৰোঁ। বিশেষকৈ ৰাজহুৱা ক্ষেত্ৰত বিশেষকৈ টংলাত কিছু সমস্যা আছে ৰাজহুৱা ক্ষেত্ৰত। ইয়াতে টংলা BTC যিখন চুক্তি হৈছে, ইয়াৰ BTC চুক্তিৰ সময়ত পৰা দেখিছোঁ টংলাত কোনো ধৰণৰ ডেভেলপমেণ্ট নাই বা আপোনাৰ BTCৰ যিকোনো স্কিম আচলতে টংলাত হোৱা নাই এতিয়ালৈ। আমাৰ মানে চকুত পৰিলক্ষিত হোৱা নাই। সেইকাৰণে BTR চুক্তিৰ দ্বাৰা আমাৰ টংলাৰ যিখিনি অভাৱ অনাটন আছে সেইখিনি আমি UPPL দল হিচাপে আগবঢ়াই লৈ যাম বুলি আশা বান্ধিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক টংলাবাসী ৰাইজক সহায় সহযোগ কৰিব বুলি আশা পাতিছোঁ ৰাখিছোঁ। সেইখিনিয়ে মোৰ আচলতে ক'ব লগা। আপোনাৰ ভৱিষ্যত পৰিকল্পনা বুলি আচলতে একো নাই। ৰাজনীতি বুলি ক'লে পৰিকল্পনা থাকে নিশ্চয়, মানে ৰাইজৰ কাম কৰাৰ কাৰণে। তো ৰাইজৰ কাম কৰিম বুলিয়ে আশা বান্ধিছোঁ। আচলতে BPF দলত থকা কালচোৱাত আমি কোনো ধৰণৰ মানে কাৰ্যকলাপ কৰিবলৈ আমাক আচলতে পাৱাৰ দিয়া হোৱা নাই। কোনো ধৰণে আমি কাম কৰিব সুবিধা পোৱা নাই। খালি ইলেকশ্যন সময়ত আমাক কৈ যাব লাগে। তাৰ বাদে বিকল্প আমি কোনোদিন কোনো কাম আমাক ডাইৰেক্টলি এইটো কৰিব লাগে বা এনেকুৱা ধৰণৰ আমাক আচলতে এখতিয়াৰ কোনো কাৰণত কোনো দিনেই দিয়া নাই। জিলা সমিতিয়ে হওক বা মুদৈবাৰী সমষ্টিৰ EMA হওক বা আমাৰ MLA বাইদেৱে হওক, কোনো ধৰণৰ আমি মানে সদায় কমিউনিকেশ্যনত থাকোঁ যদিও আমি তেওঁলোকৰ ফালৰ পৰা কোনোদিন সহায় সহযোগ পোৱা নাই। UPPL যিটো এতিয়া গঠন হৈছে, ইয়াৰ ক্ষেত্ৰত আপুনি BTCত যিটো UPPL চৰকাৰ কৰাৰ এটা আপোনালোকে প্ৰয়াস কৰিছে, সেই চৰকাৰটো আহিবনে? নিশ্চয়। ৰাইজে UPPL চৰকাৰখনক আস্থাত লৈ কাম কৰিব বুলি আশা ৰাখিছোঁ। আৰু এই ক্ষেত্ৰত মই বিভিন্ন জিলাত মই দেখিছোঁ। মই সেইদিনাখন নাগৰিজুলিলৈ গৈছিলোঁ বা তামোলপুৰলৈও গৈছিলোঁ। তাতে ৰাইজৰ যিটো মই মতামত দেখিলোঁ, আটাইখিনি ৰাইজে আচলতে UPPLৰ প্ৰতি আকৰ্ষিত হৈছে। আৰু পৰৱৰ্তী টাইমত ৰাইজে আচলতে পৰিৱৰ্তন এটা বিচাৰিব, যিহেতুকে বিগত কালচোৱাত 17 বছৰ কালচোৱাত আমাৰ যিখিনি জেনেৰেল মানুহ, এই মানুহখিনি বিশেষভাৱে তাৰমানে বঞ্চিত হৈছে। এইটো ডাইৰেক্টলি ক'ব পাৰি। যিহেতুকে বঞ্চিত হৈছে, এই ক্ষেত্ৰত UPPLৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি অৱগত কৰিছোঁ। তেওঁ কৈছে যে এই ক্ষেত্ৰত মই আটাইখিনি বস্তু চাম, মই নিজে হেণ্ডেল কৰিম। তো সেইকাৰণে আমি ভাবিছোঁ টংলাবাসী ৰাইজৰ লগতে সমষ্টিবাসীৰ উন্নতি হওক, সাধাৰণ ৰাইজৰ উন্নতি হওক, সেইখিনিকে আমি কামনা কৰিছোঁ। শংকা এটা ভাৱ আছিলে অন্য জনগোষ্ঠীৰ মানুহবিলাকৰ যে UPPL এপটোৰ ছাপৰ্টাৰ হৈ এপটোৰ সভাপতি তেওঁ প্ৰমোদ বড়ো, তেওঁ চুক্তিকাৰী হিচাপে অকল UPPL অকল বড়ো জাতিৰ কাৰণেহে কাম কৰিবনে, এটা শংকা ভাৱ আছিলে অন্য জনজাতি গোষ্ঠীৰ মানুহবিলাকৰ। ইয়াৰ সন্দৰ্ভত আপুনি কি ক'ব? না, আচলতে শংকা বুলি ক'বলৈ একো নাই। যিহেতুকে মই নিজেই বড়ো মানুহ নহয় যদিও মই বড়ো মানুহখিনিৰ লগতে উঠা বহা কৰিছোঁ। আমি কোনোদিন শংকা অনুভৱ কৰা নাই। প্ৰতিটো মুহূৰ্তত আমি বড়ো ৰাইজৰ লগত লগ লাগিয়ে কাম কৰি আছোঁ। আৰু BTC চুক্তিৰ লগত আৰু BTR চুক্তিখনৰ অলপ হেৰি আছে, ডিফাৰেঞ্চ এটা আছে। এই ক্ষেত্ৰত আপোনালোকে আগতে যিটো আছিল UPPLৰ, এইটো আচলতে কিছু ৰাজনৈতিক এজেণ্ডাও হয়, যাতে তাৰমানে UPPLক এটা বদনাম কৰিব পাৰে। কিছু দলে এনেকুৱাও কোৱা শুনিছোঁ যে UPPL দল আহিলে তামোল গছতো তাৰমানে খাজনা ধৰিব
বা আপোনাৰ নাৰিকল গছক খাজনা ধৰিব, আচলতে এইবিলাক আচলতে এটা ৰাজনৈতিক এজেণ্ডা। ইয়াত কোনো ধৰণৰ আমাৰ ৰাইজৰ কোনো ধৰণৰ শংকা নাই। ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে, অনাগত দিনত এটা পৰিৱৰ্তন আহিব বুলি আমি আশাবাদী। আপুনি যিহেতু BPFৰ এটা সক্ৰিয় কৰ্মী আছে, মোৰ টংলা 4 নম্বৰ ৱাৰ্ডত ঘৰ। মই যোৱা বছৰ পৰা BPFত হেৰি কৰিছিলোঁ। এতিয়া বৰ বেছি আৰু ৰাজনৈতিক বিভাগত বেছি হেৰি কৰা নাছিলোঁ। আগতে NGOবিলাকৰ কামবিলাকে কৰিছিলোঁ। এতিয়া দেখিছোঁ আমাৰ প্ৰমোদ ছাৰৰ যিখিনি তেখেতৰ ভাষ্য বা যিখিনি তেওঁ মানে কৈছে, আৰু ইয়াৰ আগতেও মানে BPFত সোমাইছিলোঁ, বহুকেইটা কথা চিন্তা কৰি কিছু প্ৰগ্ৰেছিভ মানে ধাৰণাবোৰ আগবাঢ়িছিলোঁ আৰু ৰাইজৰো মানে সেনেকুৱাই দেখিছিলোঁ। কিন্তু ইয়াৰ পিছত এই ইলেকশ্যনৰ আহিব তাৰ আগমুহূৰ্তত মই কিছু মানে প্ৰায়বিলাকৰ লগতে উঠা বহাটো BPFৰ যিবিলাক আছিলে, আৰু আমাৰ আপচুৰ অফিচত আমাৰ আগতে বুদ্ধি বড়ো আছিলে, তেখেতৰ মোৰ ভাল বন্ধু, মোৰ ঘৰত প্ৰায় অহা যোৱা থাকে। ঠিক তেনেকুৱা ক্ষেত্ৰত মই বহু চিন্তা চৰ্চা কৰি মই বোলো নাই, এইবাৰ UPPLৰ বহুখিনি এটা ডিচিশ্যন যিবিলাক লৈছে একদম সৎ ডিচিশ্যন লৈছে। সেই লৈ মোৰ মনটোৱে বাৰে বাৰে কৈ আছে। কোৱাৰ কাৰণে আমাৰ মোৰ বন্ধু একেলগে পঢ়া বুলি ক'লেও ভুল নহয়, সি মোক কৈ আছে। মই বোলো ঠিক আছে, মই তেনেহ'লে এইবাৰ মোৰ ডিচিশ্যন মই ভাবিছোঁ, যেনেকৈ ভাবিছোঁ সেনেকৈ বস্তুখিনি হোৱাৰ যেন পাইছোঁ। আৰু আগন্তুক যিটো ইলেকশ্যন আহি আছে, এইবাৰ মানে শতকৰা 99% মোৰ আশা। মানে এইবাৰ আপুনি মানে যদিও BPFত আছিলে, এইবাৰ যোগদান হৈ UPPLৰ হৈ তীব্ৰ মানে গতি কাম কৰিব 100% বুলি ক'লে ভুল নহয়, কাৰণ মোৰ মনে মিলা মানুহ কেইজনমান মই পাইছোঁ, আৰু সেই হিচাপে মোৰ আশা সেইবাৰ পূৰণ হ'ব বুলি ভাবিছোঁ। আৰু লগতে ধৰক যিটো আমাৰ UPPLৰ যিখিনি কৰ্মকৰ্তা ধৰক আছে বা যিসকল ওপৰত আছে, তেওঁসকলৰো মনৰ যিটো ভাৱ স্পষ্টভাৱে যিখিনি কৈছে, সেইখিনিলৈ আমি বহুত আশাবাদী। সেয়েহে ইলেকশ্যনত আমি যথেষ্টখিনি যিমানখিনি পাৰোঁ, মই মোৰ লগত যিমানবিলাক NGO ল'ৰা ছোৱালী আছে চববিলাকক মই কৈছোঁ। মই আজিৰ পৰা UPPLত জইন কৰিছোঁ। আচলতে মোৰ লগত মোৰ এজন খুৰা আছে, জয়ন্ত বৰুৱা, তেওঁ মোক কৈ পেলাই লৈ আহিলে। আগতে BPFত জইন কৰাইছিলোঁ, তাৰ পৰা ক'লে বোলে আমি নতুনকৈ আছোঁ। BPFত থাকি কিবা আপুনি অভাৱ পূৰণ কৰিব পাৰিছেনে? নাই, একো অভাৱ পূৰণ কৰিব পৰা নাই, কাৰণ সকলো মানুহেতো ডেভেলপ হোৱাটোৱে বিচাৰে নাই। আৰু যিফালে গৈছোঁ সিফালে দেখিছোঁ UPPLৰ মানে প্ৰভাৱ বেছি BPFতকৈ। সেইকাৰণে ৰাইজে যিফালে যায় আমি সিফালে যাওঁ। নিশ্চিতনে আপুনি UPPL চৰকাৰ গঠন কৰিব? নিশ্চিত যেনে লাগিছে। বিগত সময়বোৰত UPPLৰ কোনো এটা চৰকাৰ নাছিলে, তেতিয়া BPF চৰকাৰ কৰি আছিলে। এইটো মুহূৰ্তত আপুনি চৰকাৰ নোহোৱা এটা দলত কিয় জইন কৰিলে? কাৰণ BPFতে বহুত বছৰ শাসন কৰিলেই, মানে সকলো চেঞ্জ হোৱাটো বিচাৰে সকলো মানুহে। সেইকাৰণে ৰাইজে যিফালে যাব আমি সিফালে যাব লাগিব। মানে পৰিৱৰ্তনটো পৰিৱৰ্তন বিচাৰোঁ আৰু